আজি বৈকুণ্ঠপুৰ বৃহত্তৰ বৈকুণ্ঠপুৰ এলেকাত আমাৰ কৈলাশ পেগুৰ যুৱ ব্যৱসায়ী কৈলাশ পেগুৰ নেতৃত্বত আমাৰ বনি এণ্টাৰপ্ৰাইজ নামেৰে য়ামাহা প্ৰতিষ্ঠান এখন আজি শুভ উদ্বোধন হৈছে। এই শুভ উদ্বোধনত উপস্থিত আমাৰ বৃহত্তৰ ৰামদণ্ডিকাৰী লাইমেকুৰি নাৰী তেলামৰ এলেকাৰ বৃহত্তৰ স্বাৰ্থত আমাৰ এই প্ৰতিষ্ঠানখন খুবেই ভাল আৰু ইয়াত যিসকল গ্ৰাহক আছে য়ামাহা ডিলাৰৰ যিটো য়ামাহাৰ গ্ৰাহক আছে এখেতসকলে আমাৰ লখিমপুৰ গুৱাহাটীৰ যিখিনি প্ৰাইচ সেইখিনি প্ৰাইচতে আমাৰ ইয়াতো উপলব্ধ হ'ব। ইয়াত এই প্ৰতিষ্ঠানটোত আমাৰ ইজি ফাইনেন্স আছে, বেংক ফাইনেন্স আছে। যিসকল আমাৰ য়ামাহাৰ কাৰণে খুব বাইক চলাবৰ কাৰণে ইচ্ছা আছে এখেতসকলে ইয়াতে উপলব্ধ হ'ব পৰাকৈ এইখন প্ৰতিষ্ঠান আমি আৰম্ভ কৰিছোঁ আৰু আশা ৰাখিছোঁ এইখন প্ৰতিষ্ঠানে য়ামাহা গ্ৰাহকসকলৰ বৃহত্তৰ স্বাৰ্থ পূৰণ কৰিব পাৰিব বুলি আমি আশা ৰাখিছোঁ আৰু ইয়াত প্ৰত্যেকজন আমাৰ যুৱ বন্ধুসকলে এই প্ৰতিষ্ঠানৰ যোগেদি ব্যৱসায় কেনেদৰে কৰিব পাৰি ইয়াৰ পৰা অলপ শিকিব পাৰিব বুলি মই আশা ৰাখিছোঁ। এইটোৰ কাৰণে এখেত কৈলাশ পেগু উঠি অহা যুৱক চাকৰিৰ পিছে যোৱাতছে এখেতে ব্যৱসায়টো আগত বাছি লৈছে। এখেতে ব্যৱসায় যিটো বৃদ্ধি কৰিছে, ব্যৱসায়ৰ যিটো পৰিসৰ বৃদ্ধি কৰিছে এখেতৰ পৰা আমি নিজেও শিকি আছোঁ। এখেতৰ ব্যৱসায় কৰাৰ যিটো মানসিকতা আমি চাই খুবেই সুখিত। এখেতৰ নেতৃত্বত গোটেই জোনাই এলেকাত আমি 100জন পৰিয়ালে সংস্থাপন পাব পৰাকৈ ব্যৱসায়টো আৰু আগবঢ়াই যাব বুলি আমি ভগৱানৰ ওচৰত এখেতৰ ব্যৱসায়ৰ ক্ষেত্ৰত আমি প্ৰাৰ্থনা জনাইছোঁ। পুনৰবাৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি লাইমেকুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বৈকুণ্ঠপুৰ চাৰিআলিত আমাৰ যিটো নতুনকৈ এটা ব্যৱসায়িক কেন্দ্ৰখনত এটা সংযোজন ঘটিছে তাৰ বাবে এই লাইমেকুৰি অঞ্চলৰ বাসিন্দা হিচাপে খুবেই আনন্দিত পাইছোঁ। এই বনি এণ্টাৰপ্ৰাইজখন আমি আশা কৰোঁ ভৱিষ্যত দিন আৰু ইয়াতছে আৰু বেছিকৈ উন্নতিৰে আগবাঢ়ক আৰু বিশেষকৈ বনি এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰ আমাৰ কৈলাশ পেগু ডাঙৰীয়া উদীয়মান এজন যুৱক। জানিব পৰা মতে এখেতে আমাৰ জোনাই অঞ্চলতো এখেতৰ ব্যৱসায়িক কেন্দ্ৰ গঢ় লৈ উঠিছে আৰু আমি আশা কৰোঁ আজিৰ সময়ত আমাৰ যুৱচামসকলে আমাৰ শিক্ষিত ব্যক্তিসকলে অকল চাকৰিমুখী নহয়, চৰকাৰী চাকৰিমুখী নহয়, এনেধৰণে ব্যৱসায়িক কেন্দ্ৰবোৰত এখেতলোকে আগবাঢ়ি আহি আমাৰ বিভিন্ন ক্ষেত্ৰত আমাৰ বিভিন্ন নিবনুৱাসকলক এটা সংস্থাপনৰ এটা পথ প্ৰশস্ত হৈছে। তাৰ বাবে মই বিশেষভাৱে স্বত্বাধিকাৰ পেগু ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অঞ্চলৰ বাবে এটা সুখবৰ বিশেষকৈ এই আমাৰ বাইক বাহনখনৰ গ্ৰাহকসকলৰ কাৰণে এটা আমাৰ কাৰণে আনন্দিত মুহূৰ্ত বুলি মই অনুভৱ কৰিব পাৰিছোঁ। কিয়নো এতিয়া আমি প্ৰায় এতিয়াৰ পৰা 10 বছৰ 15 বছৰ আগত মটৰচাইকেল বাইক এখন ল'বলৈ গ'লে আমি ডিব্ৰুগড় নতুবা আমি ধেমাজিৰ পৰা আনিবলৈ কাৰণে আমি আগবাঢ়ি আহিছিলোঁ। কিন্তু এতিয়া আমাৰ একদম নিচেই কাষত এনেকৈ এখন গ্ৰাহকৰ কাৰণে সুবিধাৰ কাৰণে এটা বাহনৰ ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ হোৱাৰ পিছত আমাৰ এই অঞ্চলৰ কাৰণে এটা সুখৰ খবৰ। ইয়াৰ স্থানীয় আমাৰ গ্ৰাহকসকলৰ কাৰণে এটা সুবিধা হ'ব। নিচেই ওচৰত তেওঁলোকে ফাইনেন্সেই হওক বা কেছেই হওক তেওঁলোকে তেনেধৰণৰ সুবিধা লাভ কৰিব আৰু তাৰ বাবে বিশেষকৈ স্বত্বাধিকাৰলৈকে লগতে এই বনি এণ্টাৰপ্ৰাইজৰ সমূহ পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। একেলোকৰ সকলোৰে সহযোগিতাৰে আন্তৰিকতাৰে তেওঁলোকৰ এটা ভাল এটা আশাৰে এই ব্যৱসায়খন আমি দীৰ্ঘজীৱী কামনা কৰিছোঁ আৰু উত্তৰোত্তৰ কামনা কৰিছোঁ।